মুক্তিৰ পূৰ্বেই আলোড়ন সৃষ্টি ৰৈ ৰৈ বিনালে ছবিখনৰ বলিউডৰ ছবিকো পিছ পেলালে জুবিন গাৰ্গৰ ছবিয়ে অসমৰ ছবিগৃহত বাতিল বলিউডৰ কেইবাখনো ছবিৰ দৰ্শনী 31 অক্টোবৰত মুক্তি পাব জুবিন গাৰ্গৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালে জুবিন গাৰ্গৰ অন্তিমখন চিনেমা চাবলৈ এতিয়া উৎক্ষিপ হৈ পৰিছে অনুৰাগী মুক্তিৰ পূৰ্বে প্ৰাণৰ শিল্পীৰ শেষৰখন চিনেমা চাবলৈ উৎসাহৰ ঢৌ দেখিবলৈ পোৱা গৈছে অনুৰাগীৰ মাজত নেশ্যনেল ট্ৰেণ্ডত জুবিন গাৰ্গৰ অন্তিমখন ছবি অনলাইন অফলাইনত মুহূৰ্ততে শেষ সকলো টিকট কেৱল অসমেই নহয় অসমৰ বাহিৰৰ ৭০টাকৈ ছবিগৃহত মুক্তি পাব ছবিখন প্ৰথমবাৰলৈ ৰাজ্যৰ বাহিৰৰ ৭০টাকৈ ছবিগৃহত মুক্তি পাব অসমীয়া ছবিয়ে গুৱাহাটীৰো কেইবাটাও ছবিগৃহত পুৱা ৬ বজাৰ পৰা আৰম্ভ হ'ব দৰ্শনী ইতিমধ্যে ছবিখনৰ অগ্ৰিম টিকট বুকিং হৈছে কেইবাদিনলৈ বুক মাই শ্ব'ত এদিনত বিক্ৰী হৈছে ৪০ লাখৰো অধিক টিকট প্ৰতি ঘণ্টাত বিক্ৰী হৈছে ১০ৰ পৰা ১২,০০০কৈ টিকট ছবিখনৰ গীত আৰু ট্ৰেইলাৰ ইতিমধ্যে লাভ কৰিছে বিপুল সঁহাৰি সকলোৰে মাজত দেখা গৈছে আনন্দ উল্লাসৰ এক পৰিৱেশ